আমাৰ বিষয়টো আপোনাৰ এইটোৱে যে বোকাজান LA দেওপানী সমষ্টিৰ আমাৰ কংগ্ৰেছৰ পৰা টিকেট ৰেংমাই ছাৰে পাব লাগে। সেইটো আমাৰ দাবী আছে আৰু ৰেংমা ছাৰে পালে আমাৰ ইয়াত বোকাজান সমষ্টি জিতাটো নিশ্চিতভাৱে হোৱাটো আমাৰো আশা আছে আৰু ৰেংমা ছাৰে যদি পায় আমাৰ কামটোও ভাল হ'ব। সেইটো আমাৰ দাবী, ৰেংমা ছাৰে টিকেট পোৱাটো। আৰু সবে আমাৰ ৰাইজে সাপোৰ্ট কৰিছে যে ৰেংমা ছাৰে পাব লাগে বুলি। এতিয়া ৰেংমা ছাৰটো কোন পাৰ্টিতে থাকে? ৰেংমা ছাৰ আপোনাৰ কংগ্ৰেছৰ পৰা টিকেট তেওঁ পাব লাগে। কংগ্ৰেছে টিকেট পালে তেওঁ জিতাটো আশা আছে আমাৰ আৰু তেওঁ কংগ্ৰেছৰ পৰা টিকেট পালে সব ৰাইজেও সাপোৰ্ট কৰিব। এতিয়া আপোনাৰ কোন বস্তি আছে? মোৰ আপোনাৰ 2 নম্বৰ হলখা আমাৰ গাঁওটো দেওপানী সমষ্টিৰ এই বোকাজান LA পৰা খেলিব। টিকেট পালে জিকাবলৈ আশা আছে। তেওঁৰ লগত আমি পুৰা যুঁজ দিম আৰু টিকেট তেওঁ পালে মানে ৰাইজেও তেওঁক সাপোৰ্ট কৰিব। আমাৰ এজন MLA হোৱা মানে কি ৰাইজৰ কাম হ'ব লাগে, ৰাইজক ওচৰত পাব লাগে। আমি MLAটো আমি পুটককৈ ওচৰত নাপাওঁ, সেইকাৰণে ৰাইজৰ ওচৰত MLA আমি পাব লাগে, সেইটোৱে আমাৰ আশা। MLA হোৱাৰ পিছততো সবে গুচি যায় ওপৰ মহলাত, আমি তলত আমি নাপাওঁ বুলি আশা। ভাল এজন কেণ্ডিডেট সবে বিচাৰে, কেণ্ডিডেটৰ ওপৰতহে সব নিৰ্ভৰ। ফেচিলিটিৰ কথা আছে, আপোনাৰ ফেচিলিটি সিহঁতি উন্নয়ন ৰাস্তা ঘাট কৰিছে, সিহঁতি উন্নয়ন কৰিছে, কিন্তু আপোনাৰ MLA আমি ওচৰত নাপাওঁ। আজি MLA আমাৰ ওচৰত সিহঁতি আহে, সিহঁতি গুচি যায় পুটুককৈ মিটিং কৰি, ৰাইজৰ ওচৰত সিহঁতি নহয়। আমাক লাগে MLA এজন, MSC এজন আমাৰ ওচৰত থকাজন, আমাৰ লগত সদায় সংযোগ থাকক, সদায় লগত থাকক, সেই তেনেকুৱা আমাক এজন ভাল কেণ্ডিডেট লাগে।